वेलकम टू बैक माई यूट्यूब चैनल मैं मोर चैनलर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মানে কি কম আৰু আজি মানে মোৰ কাৰণেও স্পেচিয়েল দিন আৰু মোৰ বন্ধুৰ কাৰণেতো বহুত স্পেচিয়েল দিন। আজি আমি ক'বাত গৈ আছো, ক'ত গৈ আছো আপোনালোকক দেখাম। এয়া আমি এতিয়া আহি উপস্থিত হৈছোহি ৰূপজ্যোতি বন্ধুৰ ঘৰত। ৰূপজ্যোতি বন্ধুৰ ঘৰত আজি এটা বিশেষ স্পেচিয়েল দিন, লগতে আমাৰো এটা বিশেষ স্পেচিয়েল দিন আৰু বিশেষকৈ ৰূপজ্যোতিৰ বাবে বহুত বন্ধু বিয়া দেই, বহুত স্পেচিয়েল। এয়া চাওক বিয়া ঘৰ পদূলি উদুলি মুদুলি পুৰা ৰাস্তাত মানুহ ভিৰ হৈ আছে। এতিয়া অলপ পিছত আমি কইনা ঘৰত যাম ছোৱালী আনিবলৈ। কইনা ঘৰত গৈ বাকী যিমান পাৰোঁ দেখাম, আপোনালোকে চাই থাকিব। এয়া এতিয়া আমি দৰা গাড়ী সজাই আছোঁ। দৰা গাড়ীখন অকণমান ষ্টাইলিছ বনাই আছোঁ। গোটেই গাড়ীখন মই আপোনালোকক দেখাইছোঁ একপাক, আপোনালোকে ভালদৰে চাওক। দৰা গাড়ীখন সজোৱাটো হৈছে নাই হোৱা, কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। প্ৰায় হৈ গৈছে দৰা গাড়ী সজাই। চাওক মই চাৰিওফালৰ পৰা আপোনালোকক একপাক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগিছে আপোনালোকে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইজন দেই বন্ধু দৰা, এই দৰা ৰেডি হৈ আছে। ৰেডি হোৱাৰ পিছত আমি কইনা ঘৰত যাম। ঐ দৰা বন্ধু ক'ত গ'লা? কিবা এটা কোৱা। এয়া কেনেকুৱা লাগিছে আজি কোৱাচোন। কেনেকুৱা লাগিব? নিজৰ বিয়া আগতে নাই লগা। নিজে বিয়া আগত নাই লগা, কেনেকুৱা লাগিছে? कौन है ये लोग? कहाँ से आते हैं? म्यूजिक লাগিছে জাষ্ট মানুহখনৰ লগতে খাপ খাই মই ভিৰৰ মাজত থাকি ভাল পাওঁ। আৰু ভিৰৰ মাজতে ঘূৰি ফুৰিছোঁ। ভাল লাগিছে আজি বন্ধু বিয়াখন খাবলৈ পাইছোঁ। আজি বহুত স্পেচিয়েল দিন হয়। তামুলী তাকে কিবা কোৱা বন্ধু হয়। মই কি ক'ম, তেওঁ যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল। গোটেই সংসাৰখন ভালে ভাল থাকক, জীৱনটো ভালে ভালে যাওক, তাৰে কামনা কৰিছোঁ। ঠিক আছে, অ'কে। বাকী এতিয়া আমি ভিডিঅ'টো সামৰোঁ। কইনা ঘৰত গৈ যিমান পাৰোঁ দেখাম নেকি? এয়া আমি এতিয়া আহি আছোঁ কইনা ঘৰত। এয়া দৰা গাড়ী গৈ আছে, দৰা বন্ধু ৰূপজ্যোতি আৰু তামুলী। আৰু লগতে আমি আহি এতিয়া আমি আহি কইনাঘৰৰ ওচৰৰ পালোঁ। কইনাঘৰৰ ওচৰৰ বোৱাৰী মানুহখনে আমাক দৰা অভিষেক কিছুমান প্ৰশ্ন সুধিছে। ক'লেচোন আমি চাওঁ কি সোধে। এইখিনিতে বোৱাৰীসকলে দৰাৰ আগচাৰ পিছতেই গাঁৱৰ ডেকাজীসকলে ডাঙৰ বাঁহ এডাল আৰু ঢোল পেঁপা লৈ আমাক আগচিবলৈ বাটতে ৰৈ আছে। ব'লকচোন চাওঁ। কি হ'ব? তোমালোকৰ গান গাব দোৱা নাছিল। এজন দৰা দেই। ডাঙৰ ভিৰ এয়া আমাৰ দৰা
এতিয়া গাড়ীৰ পৰা নামিব লৈছে বন্ধুৱে ছাতি ধৰি আগতীয়াকৈ নামিছে তাৰ লগে লগে দৰা নামিছে বলক এতিয়া কন্যা ঘৰৰ পদূলিলৈ যাওঁ কি নিয়ম নীতি কৰে আপোনালোকৰ লগত লৈ গৈছোঁ বলক এতিয়া আমি দৰা ঘৰৰ পদূলিত সোমাই গৈ আছোঁ দৰা আৰু দৰা বন্ধু ছাতি লৈ গৈ আছোঁ মই কাষতে ভিডিঅ' বনাই গৈ আছোঁ মই কইনা ঘৰলৈ হৈ দিছোঁ দেই এতিয়া আমি কইনা ঘৰৰ পদূলি পাই গ'লোহি পদূলি মুখতে কইনা ঘৰত দৰাৰ ভৰি ধোৱা পৰ্ব কৰিব বলকচোন পৰ্বটো কেনেদৰে কৰে কি কৰে আমি চাওঁ আপোনালোকৰ লগত দেখাওঁ পানী আছে দেখোন ঘৰটোত পানী আছে এবার অকমান টানিলে হ'ব অকমান এতিয়া কইনা ঘৰৰ ৰভাতলিক কইনা ককায়েকে দৰাক নি পিনি ৰভাতলি পাতিত বহালে ইয়াত চাওক দৰা আৰু বন্ধু দুইনো কইনা ঘৰৰ ৰভাতলিত বহি আছে কেৱল বাকী আছে কইনা আহি ৰভাতলিত বহিবলৈ এতিয়া কইনা এতিয়া এইখিনিতে দৰাৰ কাষৰত কইনাক আনি বহালেহি কইনাক অনাৰ পিছত কিছুমান নীতি নিয়ম থাকে এই নীতি নিয়মবিলাক গাঁৱৰ বয়োজ্যেষ্ঠসকলে দদৌসকলে কৰিব কি কৰে তেখেতলোকক সেৱা কৰাই কিছুমান নিয়ম নীতি কি আশীৰ্বাদ দিব লাগে কি কৰে মই হয়তো বিশেষ নাজানো যিসকলে জানেতো জানেই যিসকলে নাজানে ভিডিঅ'টো চাই অলপ হ'লেও জানিব পাৰিব এইখিনিতে দৰাৰ কইনা সেৱা কৰা পৰ্বৰ ভাগ শেষ হৈছে এই দৰা কইনা সেৱা কৰাৰ পৰভাগ শেষ হোৱাৰ পাছতেই দৰা কইনা আৰু বন্ধুৱেকক ভাত খাবলৈ লৈ যোৱা হয় এই তিনিওকে ভাত খাবলৈ বহোৱা হৈছে ইয়াতে দৰা কইনাৰ বন্ধুৰ তিনিও ভাত খাই আছে খোৱা লাজ কৰিছা নি লাজ নকৰিবা আকৌ দেই কান্দিছা নি আকৌ নেকান্দিবা নাপায় কান্দিবলৈ দৰা কইনাই ভাত খোৱাৰ পিছত শেষৰ পৰ্ব হৈছে কইনা ঘৰৰ পৰা উলিয়াই দিয়া এতিয়া কইনা ঘৰৰ দুৱাৰদলিৰ পৰা কিদৰে উলিয়াই দিয়া হয় চাওক আপোনালোকে কিদৰে উলিয়াই দিয়া হয় ইয়া কইনা ঘৰৰ দুৱাৰদলিত ৰাখিছে আৰু এইফালে দৰাও লগত আহি আছে ঘৰৰ দুৱাৰদলিৰ পৰা উলিয়াই দিয়া টাইমত
ঘৰৰ সকলোৱে চিঞৰি চিঞৰি কান্দে কাৰণ দুখত নহয় ফূৰ্তিতে কান্দে কাৰণ তেওঁ এইখন ঘৰৰ পৰা যাবগৈ অন্য এখন ঘৰ থাকিব লগা হ'ব দুখ বুলি নহয় ফূৰ্তিতে হ'লেও বহুত মানুহে চিঞৰি চিঞৰি কান্দা দেখা যায় একো নাই দিয়কচোন কান্দি একো দুখ কৰিব নালাগে এইটো সমাজৰ নীতি নিয়ম পালন কৰিবই লাগিব দিয়কচোন এইবিলাক সমাজৰ নীতি নিয়ম ল'ৰা হ'লে এঘৰৰ পৰা আনিব লাগিব আৰু ছোৱালী হ'লে এঘৰলৈ উলিয়াই দিব লাগিব এইবিলাক সমাজৰ নীতি নিয়ম চলি থাকিব এইবিলাক কথাত দুখ লাগিব লগা কোনো কাৰণ নাই আৰু ময়ো ভাবিলোঁ লগতে মোৰ বন্ধু ৰূপজ্যোতিৰ বিয়া দিনটো এটা স্মৃতি হিচাপে চিন ৰাখিবৰ কাৰণে এটি সৰু ভিডিঅ' বনাই ৰাখোঁ মই বিশেষ ইউটিউবাৰ নহয় যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই